ফুলি ল'ব আহিলোঁ জুৱেলাৰীত পাই গ'লোহি এতিয়া চাই আছোঁ দেহা ফুলি পচন্দ হোৱা নাই বাৰু লৈ লওঁ কেনেকুৱা লওঁ দেখাম বাৰু বাকীখিনি পাছত কৈ আছোঁ আৰু মোৰ কাৰণেনো কি লওঁ দেখাই দিম লগতে এতিয়া নকওঁ আৰু চাই লওঁ নে কি কৰে চাই থাকক ভিডিঅ'টো দেখাই আকৌ চাই দিয়া ডাঙৰ জুৱেলাৰী বস্তু মানে চাই আৰু ইটো চাইছোঁ সিটো চাইছোঁ ভাল লাগিছে কিবা ওলাই আহিলোঁ লোৱা হৈ গ'ল আৰু এতিয়া দেখাৰ কাৰণে বেলেগ কিবা চাওঁগৈ কাপোৰ হাফ পেণ্ট স্পৰ্টিং ল'বলগীয়া আছিলে ঘৰত পিন্ধা লৈ লওঁগৈ চাই থাকক জুৱেলাৰীখনৰ নাম লক্ষ্মী জুৱেলাৰী বুলি কয় গৈ থাকোঁ চাই থাকোঁ দেহা ফুলি লৈ গৈ ওলাই আহিলোঁ জুৱেলাৰীৰ পৰা আৰু ৰাস্তাতে এনেকৈ কুঁহিয়াৰ পেৰা দোকান এখন পালোঁ কুঁহিয়াৰ ৰস খাই যাওঁ বুলি ভাবিলোঁ ইমান গৰমতনো কি খাম আৰু হোটেলত নোসোমালোঁ সেইকাৰণে ৰাস্তাতে এনেকৈ দেখি পালোঁ লৈ ল'লোঁ কুঁহিয়াৰ ৰস আৰু গৰমত কুঁহিয়াৰ ৰস এনেও ভালেই পেটৰ কাৰণে বাৰু খাই কৰি ঘৰলৈ গৈ থাকোঁ আৰু ইমান গৰম আৰু গাড়ী মটৰ ইয়াত বহুত ভিৰ টাউনৰ পৰা ওলাই আহিলোঁ দেহা এইফালে আছে তুমি এইফালে আকৌ এইফালে ফুলি ল'লা নাই গৈ দিয়া আকৌ ল'লা নাই ল'লা ইছলাম নকৰিবা তেন্তে খাই গৈ লওঁ খাই গৈ থাকোঁ আৰু ধুনুৰ কাৰণে ফুলি লোৱা হৈ গ'ল আনিলোঁ ৰিং এযোৰ ল'লোঁ বেলেগ তেনেকৈ একো লোৱা নাই বাৰু তাইৰ কাৰণে ফুলি এযোৰ ল'লোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব